Hey guys, নমস্কাৰ হাতৰ সকলো কুশলে আছে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ শুনিছে ইমান হুলস্থুল হুলস্থুলৰ মাজতে মই ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰা আজি ৰিজনটো হৈছে আপোনালোকে কলেজৰ পৰিৱেশটো দেখিছে হয় আজি ইলেকশ্যন আছে নগৰ শিক্ষা মহাবিদ্যালয় আজি ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হৈছে আৰু এতিয়া আৰম্ভ হ'ব গতিকে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু তেতিয়াহ'লে পলম নকৰি চব দেখাবলৈ চেষ্টা কৰিম ভাল লাগিছে আহি দাদা কিবা মোৰ ব্লগটোত অকণমান সময় দিব নেকি কেনেকুৱা লাগিছে আহি পিনি ভাল লাগিছে কলেজ ইলেকশ্যন মানে ছাত্ৰ ৰাজনীতিৰ বৰগছ বগাই মানে নতুন নতুন নেতা সৃষ্টি হয় সেয়াই ইয়াৰ আৰম্ভণি এই মিডিয়াত ভাল লাগিছে বাকী প্ৰণামিকা ভিডিঅ' চাব দাদা মোৰ ব্লগটোৰ লগত কিবা ক'বা নেকি তুমিতো এগেইনষ্টত তোমাক কোনো নুঠিলেই যিহেতু তুমি প্ৰেচিডেণ্ট উঠিলা মেইন কেছটো জি এছ জিকিলে আমি কি ক'ম ইলেকশ্যন হৈছে ভাল লাগিছে বৰ কাম কৰ উন্নতি হওক ধন্যবাদ ক'ত উঠিছা তুমি মই গাৰ্লছ কামাৰৰ ছেক্ৰেটাৰী কিহৰ পৰা আছোঁ বাৰু সেই সংগীত সম্পাদিকা কিবা এটা কোৱা কেনেকুৱা ফিলিং ভালেই লাগিছে অলপ ভয়ো লাগিছে বহুত ভাল লাগিছে মোৰ স্কুটিখন ষ্টাৰ্ট নোহোৱা গ'ল বেটেৰী ডাউন হয় চিত্ৰলেখা কোঁৱৰ তুমি কিহত উঠিছা এবাৰ অলপমান ব্লগটোত কৈ দিয়া অকণমান ডাঙৰকৈ নমস্কাৰ মই চিত্ৰলেখা কোঁৱৰ মই উৎসৱ বিভাগত আছুৰ সমৰ্থিত হৈ প্ৰাৰ্থিতা আগবঢ়াইছোঁ আশা কৰোঁ সকলোৱে সহায় কৰিব জয় হোৱাত ধন্যবাদ শুভেচ্ছা থাকিল নমস্কাৰ মই আছুৰ হৈ আলোচনী সম্পাদকলৈ উঠিছোঁ গতিকে আশা কৰিছোঁ জয় হোৱা কি হয় পৰিৱেশ অপেক্ষা মাথো ৰিজাল্ট দিয়া ধন্যবাদ হে হাজৰি ভোট দিব আহিছোঁ ইমান বৰষুণৰ মাজত তিতি এইটো আচলতে বতৰ আমি ব্লেংকেটৰ লগত ঘৰত শুই থকা কিন্তু ভোট দিবলৈ আহিব এতিয়া শুনিছা কিবা ভাল লাগে ন পাইছে এয়া জানবী শইকীয়া কিবা কৈ দিয়া বহুত দিনৰ মই লগ পাইছোঁ সেইটো মানে চবকে বহুত দিনৰ লগ পাইছোঁ মানে কলেজখন বন্ধ হৈ আছে অহা নাই আজি কলেজলৈ আজি চবকে লগ পাইছোঁ পৰিৱেশ পূৰা মানে আকাশে বতাহে গোটেইখন পলিটিক্সো হৈছে এয়া উগুল ঢুগুল পৰিৱেশ আৰু গোটেইখন ৰঞ্জন জনাই আছে হেল্ল' আহিলোঁ দে এতিয়া পাইছোঁহি ঘুটিবলৈ ন পৰিৱেশটো পূৰা বহুত ভাল লাগিছে পাই দেখিয়ে কিবা এটা ভাল লাগি গৈছে ন এবাৰ দেখুৱাই দিওঁ সোমাই পিনে যিমান শুশ্ৰূষাটো পাইছোঁ ন এনেকৈ যদি সদায় পোৱা বুকুতে বাসনা ঢালিলা মুতে যে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দা চানি চানি চা কিবা এটা কোৱা নহয় শংকৰ চা মাতটো কথা কৈছোঁ মাতটো কিবা এটা নহয় তুমি কোৱা কিবা এটা আৰু আজিৰ বিষয়ে কিবা এটা কোৱা ভাল লাগিছে আহিছে মানে ষ্টুডেণ্টখিনি যে গোটেইখিনি আহিলে ভাল লাগিছে আৰু কলেজত যে পঢ়ি আছে ভোট দিবলৈ যে আহিছে এনেইতো নাহে বাৰু ক্লাছলৈ কিন্তু ভোট দিবলৈ যে আহিছে যাম ভোট দিবলৈ চলো চলতে হে আৰু ইয়াতে আমি ভোট দিবলৈ গৈ আছোঁ আপোনালোকে দেখিছে আমি মানে ভোট দি আহিলোঁ ভোট দি আহি পিনি এতিয়া ৰৈছোঁহি আৰু এতিয়া এটা বছৰ কাম দেখাব আৰু 4 বজাৰ পৰা ৰিজাল্ট তাকি পাবহি তাৰ অপেক্ষাত আমি আছোঁ চাওঁ কি
বতৰটো ডাৱৰীয়া হৈ গৈছে। ভোটটো দিলোঁ দেই। এই বৰ্তমান মানে বহুত প্ৰতিযোগিতামূলক পৰিস্থিতি চলি আছে, কোন জিকে নাজানো, কিন্তু ভোটটো দিলোঁ আৰু দেই। এনেও যোগ্য প্ৰাৰ্থীজনে জিকিব আশা কৰিছোঁ, আৰু হৰাজিকা থাকেই হৰাজিকা থাকে আৰু খালি বন্ধুত্ব যাতে সদায় থাকে সেইটোৱে কামনা কৰিছোঁ। বৰ্তমান আমাৰ ইলেকশ্যনৰ কাউণ্টিং চলি আছে আৰু ইমান হুলস্থুল কৰিছা বাৰু। ইলেকশ্যনৰ কাউণ্টিং চলি আছে, কিবা ক'বা নেকি? আমাৰ ইলেকশ্যনৰ এতিয়া বৰ্তমান ভোট কাউণ্ট হৈ আছে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে উৎসাহী, আমাৰ ভয়ো লাগিছে আৰু অতি সোনকালে আমি ৰিজাল্টটো পাম, ভাল লাগিব। যোনেই জয়ী নহওক কিয় আমাৰ এই কলেজখনৰ উন্নয়নৰ কাম হ'ব লাগে। হয়, সেইটো নিশ্চয়। আৰু এতিয়া সময় 3 বাজিছে, কি হয় চাওঁ দিয়ক। এয়া আমি গৈ আছোঁ এটাপাত, ইয়াতো কাউণ্টিং চলি আছে, ইয়াতো চলি আছে। সেইটোৱে মোৰ অৱস্থা চিন্তাতে কিবা হৈ গৈছে। বা তুমি কিবা ক'বা? কাউণ্টিং শেষ হৈছে, এতিয়া আৰু ৰিজাল্টলৈ বাকী আছে। আৰু কি হয় ভবামতে হৈছে, জিকিব যেন লাগিছে। বাকী আৰু অলপ দেৰি পিছত গম পাম। এতিয়া অলপ দেৰি পিছত ৰিজাল্টটো পাম। চানি কেনেকুৱা লাগিছে? তোমাৰ ভয় লাগিছে? যিহেতু তেওঁ GS উঠিছে সাধাৰণ সম্পাদক, কিবা কোৱা এনেকুৱা অনুভৱ হৈ আছে। অলপ দেৰি পাছত কি হ'ব, কেনেকুৱা কি তোমাৰ মনোভাৱ কোৱা? হাৰিম চাগে বুলি কিন্তু জিকিব আশা আছে। হৰা-জিকা থাকিবই, মই অথনি কৈছিলোঁ। তো মানে এতিয়া লাহে লাহে আৰু ষ্টাৰ্ট হৈছে। কোন জিকিলে? কিবা এটা কোৱা। একদম ঠিক বুজাব নোৱাৰোঁ মানে। মজা কেইটা কোৱা নাবে? মজা কামেৰা যি আছে এতিয়া তোমাৰ 2 নম্বৰ 147 মই তালৈকে যাওঁ দিয়ক। কেইটা কোৱা? আন্তৰিক শুভেচ্ছা জনালোঁ প্ৰতিজন ছাত্ৰই ভাল কাম কৰি যাবলৈ কলেজখনৰ বাবে। জয় অসম। আমাৰ বৰ্তমান ভোটিং কাউণ্ট কৰাটো কমপ্লিট হৈছে। এতিয়া সন্দেহ হ'বৰ পিছতে কমে 5 মিনিটৰ পিছতে আমাৰ ৰিজাল্ট দিব, ঘোষণা কৰা হ'ব কোন জয়ী হ'ল, কোন বিজয়ী হ'ল। তাকে আমি আশা ৰাখিছোঁ ভাল হওক। আমি ইটো ৰুমলৈ গৈ আছোঁ। জিকিলা বিপুল ভোটত। জিকিছোঁ যেতিয়া এতিয়া কামবোৰ কৰিব লাগিব কলেজৰ কাৰণে, যিমান পাৰোঁ ভাল কাম কৰিবলৈ চেষ্টা কৰিম। হয়, ঠিক আছে দিয়া। কিবা কোৱা? কিবা কোৱা? নমস্কাৰ। কেনেকুৱা লাগিছে অনুভৱ? বহুত ফূৰ্তি। প্ৰথম সময়ত যেতিয়া কাউণ্টিং হৈছে তেতিয়া মই মোৰ বহুত ভয় কৰিছিলোঁ। ভাল দিলে ন? কিবা এটা কোৱা? বহুত ভাল লাগিলে। মই প্ৰথমতে বহুত ভয় লাগি আছে, মই জিকিম নে হাৰিম একো ধৰিবই পৰা নাছিলোঁ। এতিয়া জিকিলোঁ, বহুত so excited। তই আগলৈ ভাল কাম কৰি যোৱা। Thank you। জীবন মরণ একাকার করা অগ্নিবীণা সব জিকিলে আমি ফুল কাউণ্টিঙত ছিলো। আনকণ্টে জিকিলোঁ আৰু জিকিলে ভাল লাগিছে। গান এনাৰ্জি নাই, একো খোৱা নাই। এয়া আপোনালোকে দেখিবলৈ পালে বিজয়ৰ হাঁহি।
নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ 2021-22 বৰ্ষৰ ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচনত 14টা পদতে আছুৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হয়। ইলেকশ্যনটো হৰাজিকা থাকিবই, গতিকে সকলো মিলিজুলি মহাবিদ্যালয়ৰ প্ৰগতিৰ হকে কাম কৰি যাওক, তাৰে কামনা কৰিলোঁ। জয়টো নন্দনিয়ান, জয় অসম। যে ক্ষুধাৰ কাৰণে দেৱদানৱৰ যে মাতৃ চৰণ পূজাৰ বেদীত হৃদয় গতিকে আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিব লাগিব। পুনৰ লগ পোৱা আশাৰে মই প্ৰণামিকা আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।